ৰাজ্যত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ'ব লগা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা। চমুকৈ ADRE পৰীক্ষাৰ আৰ্হিক লৈ চলি থকা জল্পনা কল্পনাৰ অৱসান ঘটিল। শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে পূৰ্বৰ আৰ্হিতেই এইবাৰো অনুষ্ঠিত হ'ব ADRE পৰীক্ষা। ADRE পৰীক্ষাৰ আৰ্হি কেনেকুৱা হ'ব, কি বিষয়ত প্ৰশ্ন আহিব, কোন বিষয়ত কিমান নম্বৰ প্ৰশ্ন আহিব, এনেধৰণৰ বহু প্ৰশ্নক লৈ প্ৰাৰ্থীসকল চিন্তিত হৈ থকাৰ সময়তে পৰীক্ষাটো নিয়ন্ত্ৰণ কৰিব লগা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে সোমবাৰে প্ৰকাশ কৰিলে পৰীক্ষাৰ চিলেবাছ আৰু প্ৰশ্নৰ আৰ্হি। তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত থাকিব 150টা বহু বিকল্পী প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব 1/4 অৰ্থাৎ 1/4 ঋণাত্মক নম্বৰ। অৰ্থাৎ উদাহৰণস্বৰূপে 1 নম্বৰৰ প্ৰশ্নটোৰ বিপৰীতে থাকিব 0.25 ঋণাত্মক নম্বৰ। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে এটাতকৈ অধিক বিকল্প চয়ন কৰিলে প্ৰশ্নটোৰ উত্তৰ ভুল বুলি গণ্য কৰিব। পৰীক্ষাৰ প্ৰশ্ন কাকত অসমীয়া, বাংলা, ইংৰাজী, বড়ো আৰু হিন্দী ভাষাত থাকিব। পৰীক্ষাৰ তাৰিখ আৰু সময় পৰৱৰ্তী সময়ত অৱগত কৰা হ'ব। স্নাতক পৰ্যায়ৰ পদৰ বাবে থাকিব মুঠ 150টা প্ৰশ্ন আৰু মুঠ নম্বৰ থাকিব 175। 3 ঘণ্টা সময় জুৰি অনুষ্ঠিত হ'ব লগা পৰীক্ষাটোত ছ'চিয়েল ষ্টাডিজৰ পৰা আহিব 30টা প্ৰশ্ন, জেনেৰেল নলেজৰ পৰা আহিব 35টা প্ৰশ্ন, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা আহিব 20টা প্ৰশ্ন, জেনেৰেল মেথমেটিক্সৰ পৰা আহিব 30টা প্ৰশ্ন, জেনেৰেল ইংলিছৰ পৰা আহিব 10টা প্ৰশ্ন আৰু এই সকলোবোৰ প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ থাকিব। আনহাতে ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজৰ পৰা আহিব 25টা প্ৰশ্ন। এই 25টা প্ৰশ্ন প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 2 নম্বৰকৈ থাকিব। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পদৰ বাবে থাকিব মুঠ 150টা প্ৰশ্ন আৰু মুঠ নম্বৰ থাকিব 150। 3 ঘণ্টা সময় জুৰি অনুষ্ঠিত হ'ব লগা পৰীক্ষাটোত ছ'চিয়েল ষ্টাডিজৰ পৰা আহিব 30টা প্ৰশ্ন, জেনেৰেল নলেজৰ পৰা আহিব 30টা প্ৰশ্ন, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা আহিব 20টা প্ৰশ্ন, জেনেৰেল মেথমেটিক্সৰ পৰা আহিব 35টা প্ৰশ্ন, জেনেৰেল ইংলিছৰ পৰা আহিব 35টা প্ৰশ্ন। এই সকলোবোৰ প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ থাকিব। হাইস্কুল পৰ্যায়ৰ পদ চালকৰ বাবে থাকিব মুঠ 150টা প্ৰশ্ন আৰু মুঠ নম্বৰ থাকিব 150। 3 ঘণ্টা সময় জুৰি অনুষ্ঠিত হ'ব লগা পৰীক্ষাটোত ছ'চিয়েল ষ্টাডিজৰ পৰা আহিব 20টা প্ৰশ্ন, জেনেৰেল নলেজৰ পৰা আহিব 30টা প্ৰশ্ন, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা আহিব 20টা প্ৰশ্ন, জেনেৰেল মেথমেটিক্সৰ পৰা আহিব 30টা প্ৰশ্ন, জেনেৰেল ইংলিছৰ পৰা আহিব 35টা প্ৰশ্ন, ৰোড ট্ৰান্সপৰ্টৰ পৰা আহিব 20টা প্ৰশ্ন আৰু এই সকলোবোৰ প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ থাকিব। চতুৰ্থ বৰ্গৰ পদৰ বাবে 2টা শাখাত অনুষ্ঠিত হ'ব পৰীক্ষা। 8ম শ্ৰেণীলৈকে শিক্ষা অৰ্হতা থকা প্ৰাৰ্থীসকলৰ বাবে এটা, 10ম শ্ৰেণীলৈকে শিক্ষা অৰ্হতা থকা প্ৰাৰ্থীসকলৰ বাবে আন এটা পৃথক শাখাত অনুষ্ঠিত হ'ব পৰীক্ষা। দুয়োটা শাখাৰ পৰীক্ষাত ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স, জেনেৰেল নলেজ আৰু মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং বিষয়ৰ পৰা আহিব প্ৰশ্ন। পৰীক্ষাৰ প্ৰশ্ন কাকত অসমীয়া, বাংলা, ইংৰাজী, বড়ো আৰু হিন্দী ভাষাত থাকিব। পৰীক্ষাত মুঠ 135টা বহু বিকল্পীৰ প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ ধাৰ্য কৰা থাকিব। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব 1/4 অৰ্থাৎ 1/4 ঋণাত্মক নম্বৰ। অৰ্থাৎ উদাহৰণস্বৰূপে 1 নম্বৰৰ প্ৰশ্নটোৰ বিপৰীতে থাকিব 0.25 ঋণাত্মক নম্বৰ। পৰীক্ষাৰ তাৰিখ আৰু সময় পৰৱৰ্তী সময়ত অৱগত কৰা হ'ব।